নমস্কাৰ বন্ধুসকল, আধুনিকতাৰ এই সময়তো যোৰহাট তিতাবৰৰ এজন কৃষকে ঘোঁৰাৰে হাল বাই এক অনন্য নিদৰ্শন দাঙি ধৰিলে। পেট্ৰল ডিজেলৰ দাম বাঢ়িছে বাঢ়ক, কৃষি সঁজুলিৰ দাম বাঢ়িছে বাঢ়ক, আমাৰ দৰে খাটি খোৱা কৃষকৰ কোনো অনিষ্ট নহয়। প্ৰয়োজন হ'লে আকৌ কেঁকুৰা নাঙলৰ মুঠি ধৰি মাটি চহাম, খেতি কৰিম। এই সৰল অথচ দৃঢ় উচ্চাৰণ কেৱল এজন কৃষকৰ মন্তব্য নহয়, এয়া হৈছে অসমৰ কৃষক সমাজৰ অদম্য আত্মবিশ্বাস, সাহস আৰু মাটিৰ সৈতে থকা চিৰন্তন সম্পৰ্কৰ ঘোষণা। যোৰহাট জিলাৰ তিতাবৰৰ ১ নং মেলেঙা পথাৰৰ ভিতৰুৱা এডোখৰ মাটিত চাৰিওফালৰ পথাৰবোৰত ভূঁই ৰোৱা সম্পন্ন হোৱাৰ পিছত ট্ৰেক্টৰ সোমোৱাৰ কোনো উপায় নাথাকিল। পথ বন্ধ, কিন্তু কৃষকৰ আশা বন্ধ নহ'ল। য'ত আধুনিক যন্ত্ৰই হাৰ মানিলে, তাতে তেওঁ ঘোঁৰাৰ জৰিয়তে হাল বাই প্ৰমাণ কৰিলে কৃষক কেতিয়াও অসহায় নহয়। ঘোঁৰাৰ খোজৰ লগে লগে মাটিৰ বুকুত কেৱল হালৰ আঁচোৰেই নহয়, লিখা হৈছিল আত্মবিশ্বাসৰ এখন নতুন ইতিহাস। এই দৃশ্যই যেন সোঁৱৰাই দিয়ে, সভ্যতা যিমানেই আগবাঢ়ক, শেষ আশ্ৰয় সদায় কৃষক আৰু কৃষিৰ ওপৰতে। আজিৰ এই কৃষকজনে আমাক শিকাই গ'ল, সঁজুলি শেষ হ'ব পাৰে, পথ বন্ধ হ'ব পাৰে, কিন্তু মনোবল শেষ নহয়। যাৰ হাতত মাটিৰ গন্ধ আছে, তেওঁৰ ওচৰত প্ৰতিটো সমস্যাৰ এটা নহয় হাজাৰটা সমাধান থাকে। এজন কৃষকৰ ঘামৰ প্ৰতিটো টোপালত লুকাই থাকে আমাৰ আহাৰ, আমাৰ জীৱন আৰু আমাৰ ভৱিষ্যত। সেয়েহে কৃষকক কেৱল সন্মানেই নহয়, প্ৰাপ্য মৰ্যাদাও দিব লাগিব। এই সংগ্ৰামী কৃষকজনলৈ আন্তৰিক প্ৰণাম জনাইছোঁ। তেওঁৰ এই ব্যতিক্ৰমী পদক্ষেপে অসমীয়া কৃষকৰ অদম্য শক্তি আৰু আত্মমৰ্যাদাৰ এক উজ্জ্বল নিদৰ্শন হৈ যুগে যুগে প্ৰেৰণা যোগাই থাকক। যিদিনা কৃষকৰ হাতৰ পৰা মাটিৰ গন্ধ হেৰাই যাব, সেইদিনা পৃথিৱীৰ পৰা জীৱনৰ সুবাসো হেৰাই যাব। আজিলৈ ইমানেই, পুনৰ লগ পাম অন্য এক নতুন তথ্যৰ সৈতে। ধন্যবাদ।